বন্ধু-বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টৰ বাবে আছে এটা অতি দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বেহাৰবাৰী আউটপোষ্টৰ এটা দুখবৰ মাৰ নাযাওঁতেই অন্য এটা দুখবৰ আহি পৰিছে। এই দুখবৰে সকলোকে কন্দুৱাইছে। বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা ফাইলাও বসুমতাৰীৰ মৃত্যুৰ পিছতেই অন্য এক দুখবৰ আহি পৰিছে বেহাৰবাৰী আউটপোষ্টত। বেহাৰবাৰী আউটপোষ্টৰ এজন জনপ্ৰিয় অভিনেতা মৃগাংক বৰ্মনৰ মৃত্যু হৈছে। সকলোকে কন্দুৱাই আঁতৰি গৈছে মৃগাংক বৰ্মন। অতি কম সময়তে যুৱ অভিনেতা মৃগাংক বৰ্মনৰ মৃত্যুৰ খবৰে সকলোকে কন্দুৱাইছে। প্ৰেমজনিত কাৰণতে মৃত্যু হৈছে অভিনেতা মৃগাংক বৰ্মনৰ। গুৱাহাটীৰ গড়চুকৰ এখন হোটেলত মৃত্যুক আঁকোৱালি লৈছে মৃগাংক বৰ্মনে। মৃগাংক বৰ্মনে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ উপৰিও আন বহুকেইখন ধাৰাবাহিকত অভিনয় কৰিছিল। আমাৰ চেনেলৰ তৰফৰ পৰা মৃগাংক বৰ্মনৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ য'তে আছে শান্তিত থাকক।